হেল্ল' গাইজ, ৰিমনুম কলিতা ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা কবিতা আবৃত্তি কৰিম। কবিতাটো মই নিজে লিখিছোঁ। কবিতাটোৰ নাম হৈছে আমাৰ লাচিত। তো ষ্টাৰ্ট কৰিছোঁ। আমাৰ লাচিত। কোন তুমি বীৰৰো বীৰ, সাহসী যুৱক, দেশৰ প্ৰতি থকা প্ৰেম বিলাইছিলা সকলোৰে মাজত। এক ৰাতিতে প্ৰকাণ্ড গড় বান্ধিলা, দেশক অৱহেলা কৰাৰ বাবে মোমাইকো হত্যা কৰিলা। আহোমৰ সেনাপতি হৈ মোগলক খেদিলা। নৰিয়া গাৰে যুদ্ধ ক্ষেত্ৰত নামিলা। হ'ব পাৰিবনে কোনোবা তোমাৰ দৰে, জানিব নে তেওঁকো লাচিত নামেৰে। নোৱাৰে তোমাৰ দৰে বীৰ হ'ব কোনো, স্বাৰ্থপৰ হ'ল এতিয়া সকলো মানুহ। কবিতাটো ভাল লাগিলে লাইক কৰিব। থেংক ইউ।